লটাৰতো ভিন্ন নহয়, বিয়াতো এনেকুৱা ভিন্ন নহয়, আৰু কোনোবা বস্তু যি পাব লগা আছে মানে ৰিলিফ দিলেও এনেকুৱা ভিন্ন কৰে লটাৰী। হাই গাইজ, মই আজি নতুন ভিডিঅ' এটা লৈ পামিৰ টিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ক'ত যাম? হাউলিৰাসত কি কয় কিয় যাওঁ হাউলিৰাসত? উদ্দেশ্য কি যাৱা? উদ্দেশ্য আমি টিকেট কাটা এতিয়া মোটামুটি আমাৰ 6:30 মান হ'ল। 1 ঘণ্টামান লাগব না? হা? কি কাৰণ যাব ইচ্ছা হাউলি? আজি আৰম্ভ হ'ব হাউলি ৰাস। আজি আমি তাতে টিকেট কাটতে যাম। কি টিকেট? এই লটাৰী টিকেট। 100 টকীয়া না 25 টকীয়া? 100 টকীয়া 25 টকীয়া দিয়ে যাক। তই কি? ব'ল যাওঁ দেচোন বাৰু, ব'ল চাই লওঁ আজি, ব'লচোন। গাড়ীটোত আমি 4জন যাম, আমাৰ এই ফুলবাই গাড়ী চলাব। আমি আহি এতিয়া পাঠশালালৈ, আনন্দৰাম বৰুৱা একাডেমী পাঠশালা মেইন হাৱৈয়া চাৰিআলি পইণ্ট পালোঁ আৰু কিবা হৈ আছে ইয়াত মেলা চেলা হৈ আছে নিশ্চয়। পাঠশালাত কিন্তু হেৰি নহয়, ৰাস নহয়। আমি ফাইনেলি হাউলি আহি পালোঁ। হাউলি মেইন টাউন। গাড়ীখানি পাৰ্কিং কৰিব লাগে প্ৰথম। পাৰ্কিং কৰি থৈ আহিলোঁ আমি। পাৰ্কিঙত থৈ আহি আমি এতিয়া খোজকাঢ়ি আহি আছোঁ। খোজকাঢ়ি আহি ওপৰত দি নেশ্যনেল হাইৱেটো গৈছে, এইটো এই যি তলেদি ফুটনাটো আছে, ফুটনাটোৰ ওপৰত দি বৰপেটাৰত হাউলি যাওঁ। 95 সংখ্যা হাউলি ৰাস মহোৎসৱ আদৰিছোঁ। ধুনীয়া বনাইছে, লাইট চাইট দিছে। আগতকালে বহুত আপডেট হৈ আছে, আপডেট হৈ আছে, নিউ জেনেৰেশ্যন আহি আছে। তলেদি মেইন ৰাস্তাটো মেইন তলেদি আপোনাৰ ৰঙিয়াৰ ফালৰ পৰা আহিলে আপোনাৰ হাউলি টাউনত গাড়ীখন পাৰ্কিং কৰিব। হাউলি টাউন পাৰ্কিং কৰি ভিতৰেদি আহি পেলাই এই ফুটনাটোৰ ভিতৰেদি সোমাই আহিব। নহ'লে ইফালেদি আহিলে আপুনি পাৰ্কিং নাপাব, পাৰ্কিং কৰাৰ অসুবিধা হয়। আৰু বঙাইগাঁৱৰ ফালৰ পৰা আহিলেও হাউলি টাউনতে সোমাই আহিলে পাৰ্কিং কৰিলে হ'ল আৰু বাইকে হওক ফুলেৰে হওক। আমি ওলাই ইফালে সোমাই আহিলোঁ। শ্ৰীকৃষ্ণ নমো নমঃ, এই গেটখন পালোঁ। এই গেটখনত আমি এতিয়া সোমাই যাম মেইন মুখ্যদ্বাৰ এইখন, এইখিনি সোমাই আহিলে অনুষ্ঠানটো আহিব। এই অনুষ্ঠানৰ এক সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক এটা তাৎপৰ্য আছে। পিছফালে এতিয়া এইবিলাক মূৰ্তিবিলাক ধুনীয়া, কি ধুনীয়া নতুন ডিজাইনত বনাইছে আৰু মই প্ৰথম দেখিছোঁ আজি। বহুত ৰাস চালোঁ, নলবাৰী চালোঁ, বহুত জেগাত চালোঁ, কি ধুনীয়াকৈ চাওকচোন আপোনালোকে, চাই যাওক। কি খাপে এনে অজগন্না এই আনাকন্দ কি হেৰি বনাইছে বা বাকলা নেকি? বাপৰে বাপ, আৰু ডিজাইন যি পাইছোঁ গোটাই লগাই দিছে। এইটো নামঘৰটো বহুত পুৰণি নামঘৰ। এইটো হাউলি এই প্ৰকল্প ৰাসৰ ভিতৰত, হাউলিৰ ভিতৰতে পুৰণি আৰু নামঘৰ। ইফালে পিছফালে সেইটো চাইডে মন্দিৰটো আছে। ইফালে চাওকচোন কি ধুনীয়াকৈ পুখুৰীটো বনাইছে, ডিজাইন আছে চাওকচোন। এতিয়া মূৰ্তিবিলাক চব একেলগে থৈছে। আমি বেলেগ ৰাসবিলাক দেখা পাওঁ মূৰ্তিবিলাক একে জেগাত নাথাকে, সৰু সৰু ঘৰ বনাই দিয়ে। তাত চাওকচোন ইয়াতে একেলগে থৈছে ৰাধা কৃষ্ণ এইগিলাখন মূৰ্তিবিলাক হওক, নাৰায়ণ এইবিলাক হাঁহ গোটেইখিনি ধুনীয়াকৈ। পিছফালে পৰ্বতখন চাওকচোন পিছফালে, এনেকুৱা ধুনীয়া চিনাৰী। এইটো মূৰৰ পাখি নিচিনা বনাইছে নাৰিকলৰ পাতেদি। কি বাপৰে বাপ, কি খেলা এখন 100 ছেকেণ্ড ওলমি থাকিলে 1000 টকা পায়। 100 টকা দিব লাগিব ফাৰ্ষ্ট টাইম। বাপৰে, এইখন নিজৰ ভাগ্যপৰীক্ষা বল কিবা কিনি মিচিং আনছে 30 টকাত দিব লাগে। চাইকেল পাই কিবা ভাগ্য পৰীক্ষা কৰে, চব খেলাই আৰু সৰু সৰু লটাৰী খেলাই হওক, ভাগ্য পৰীক্ষা খেলাৰে দোকান বেছিভাগ এইগিলাখানো কাপগিলা তেতো খেলা খেলিব লাগিব। খেলা খেলি এই বস্তু কিনিব পাৰে এনেকুৱা আৰু এইগিলাও খেলাৰ দোকান কৰা। নিজৰ ভাগ্য পৰীক্ষা আছে, ভাগ্য পৰীক্ষাৰ দোকান চাওকচোন আপোনালোকে গাইজ, চব সেই পাব আপোনালোকে। এইটো এই ভাগ্য পৰীক্ষা লাকি ড্ৰ 6টা বল মিলি যিমান নম্বৰ হয়, 37 নম্বৰ কিমান নম্বৰ হয় ইয়াৰ আৰু কি হ'ল তাতে। এইটো বল মোক টকাৰ লাগে, এই 100 ছেকেণ্ড মোক টকালে 1000 টকাত 100 টকা নোৱাৰে কাৰণ
ভাই হাউলি হাউলি ৰাগ বুলি কয় ডাঙৰ ৰাগ বুলি যে কয় ইয়াত চব প্ৰত্যেকটা বস্তু টেকনিকেল বস্তু পায় ইয়াতে খেলাৰ পৰাই কিবাৰ পৰাই বস্তু খাৱাৰ পৰাই গাড়ী মটৰ চব এইগিলা ভাগ্য হাঁহৰ কিবা খেলা পাতিছে চব আৰু এইবাৰ আহকচোন গাইছ চাই লওক আৰু গাড়ী খেলাখন মেইন ডাঙৰ গাড়ী খেলাখন প্ৰথম পুৰস্কাৰ চাওক তাকে যাম এইবাৰ আপোনালোকে তাতে চাওক বহুমুখী সাংস্কৃতিক প্ৰকল্প এইখনেই প্ৰথম প্ৰাইজ অডি গাইছ এইখন গাড়ীৰ কাৰণে মানে পাগল হৈ আছে এইবাৰ 100 টকা টিকেটখনৰ কাৰণে অডি A4 এখন 45 লাখ না 47 লাখ টকা দাম এইখনৰ ফাৰ্ষ্ট প্ৰাইজ 22খন গাড়ী আছে এইগিলা ছেকেণ্ড গাড়ীখন হেক্টৰ আছে হেক্টৰ হাৰিয়াৰ আৰু কিবা কানি হাৰিয়াৰ আছে এনেকৈ আপোনালোকে এতিয়া আহিলে আপোনালোকে 25 টকা টিকেটবিলাক আগে কাটিব লাগিব তাৰে পিছতহে আপোনালোকে 100 টকা এখন টিকেট পাব যদি আপোনালোকে ডাইৰেক্ট কাটিব হয় 100-150 মান লাইন পাতিব লাগিব 2 ঘণ্টা 1.5 ঘণ্টামান এনেকুৱা ভিৰ আপোনালোকে আহকচোন আহিলে গম পাব আপোনালোকে আমিও টিকেট কাটিম এতিয়া টিকেট কাটিব আহিছোঁ মানুহ ভিৰ লাগি আছে লাষ্টত টিকেটটো কাটি আকৌ ঘৰত যাম আৰু এতিয়া টিকেট কাটি পেলাই অলপ চাই পেলাই এতিয়া উদ্বোধনী অনুষ্ঠানটো বহুত ধুনীয়া লাগে আৰু অপেনিং চেৰিমনি বহুত ডাঙৰ ডাঙৰ বোমা চমা মাৰে এইবিলাক ৰেডি কৰি আছে মাৰিব আৰু মেইন ৰাস্তা 4 লেন হাইৱেৰ ওপৰত এইবিলাক ফটকাবিলাক মাৰিব আপোনালোকে চাই থাককচোন দেখা পাব এইবিলাক গাড়ীবিলাক কি ধুনীয়াকৈ সাজাই থৈ দিছে হাইৱেৰ পৰা একদম ফ'কাছ ডাইৰেক্ট দেখা পায় নেশ্যনেল হাইৱেৰ ওপৰৰ পৰাই গাড়ী দেখা পাৰে এনে আৰু চুইফ্ট ডিজাৰ এল্ট্ৰছ ভেনু হেক্টৰ গোটেই আছে চনেট আছে আৰু কিবা কানি আছে এই ক্ৰেটা আছে ভক্সৱাগেন আছে থাৰো আছে থাৰখনটো একদম চবকে লাগে আজিকালি থাৰখন এয়া চাওকচোন ৰাইজ উদ্বোধনী অনুষ্ঠান গাড়ী ৰেডি কৰিছে আৰু চাই লওক আপোনালোকে বোমাৰ উৎপাত চাওকচোন কি মানে এইটো হাৱাই ওপৰত হাৱাইটো গুচি গৈছে অলৰেডি ফুটনাটো আছে এই চাওকচোন বা ট্ৰাচাৰ গোটা ৰখাই দিছে পুলিচে কি কাৰবাৰে ইয়াৰে বাপৰে বাপে মানুহ আজি প্ৰথম না আজিয়ে মানুহ পুৰা আৰু চাওকচোন ৰাইজ ৰাস্তা ভৰ্তি কৰি দিছে মোটামুটি 10-15 আধা ঘণ্টামান ৰাস্তা ব্লক কৰি থৈ দিছে এইগিলা সৰু খেলাগিলা 25 টকা দি দিছে বাইকৰ অকল বাইকৰ খেলা এইগিলা পুৰা পাৰ্মিশ্যন ফুল পাৰ্মিশ্যন লটাৰী খেলা মেইন আৰু তাই ওপৰৰ 12-13খন মান সৰু খেলা আছে 25 টকা 30 টকা লেভেল এইবিলাক কৰ্মশালা নাট কৰ্মশালা কিবা হাউলি ডেভেলপমেণ্ট ছ'চাইটি আশ্বাস ছ'চাইটি ইয়াত নিঞ্জা কাৱাচাকি এইগিলাখান KTM এইবিলাক বাইক আছে BMW বাইক আছে 12 লাখ 11 ততে বাইক আছে প্ৰথম বাইকগিলা ইয়াৰ খেলাখন আৰু কি এইটো কিহৰ এখন হাউলি তামোল বেচা কিনা ঘণ্টা চব খেলাই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় হাউলি কুপন খেলা চবৰে খেলা যি অনুষ্ঠান আছে চবেই খেলা এটা লটাৰী খেলা কুপন খেলাখন পাতবই আৰু ইয়াতে আমি এতিয়া 100 টকা টিকেটখন কাটিব আহিছোঁ ইয়াত মানুহ চাওকচোন ভিৰ বেলেগ চলি এটা ৰখিব দিছোঁ আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা ৰখিলোঁ এই দুখন কাটি লৈ যাওঁ আৰু এতিয়া তারপরে অবস্থা থিয়েটাৰতো ভিন্ন হয়, বিয়াতো এনেকুৱা ভিন্ন হয়, আৰু কোনোবা বস্তু যদি পাব লগা আছে মানে ৰিলিফ দিলেও এনেকুৱা ভিন্ন কৰে। লটাৰী টিকেট যদি দিয়ে 100 টকা টিকেট যদি হাউলিত কেনেকুৱা ভিৰ মই জীৱনত দেখা নাই, আজি প্ৰথম দেখিছোঁ। এই ভৰি চাওক আপোনালোকে, ভৰি অৱস্থা চাওক কেনেকুৱা অৱস্থা হৈছে। মাত্ৰ দুটা টিকেট কাটিছোঁ, 1.5 ঘণ্টা সময় লাইন পাতিছোঁ। এই লটাৰী টিকেট যদি হাউলিত আহিব লাগে আপোনালোকে এতিয়া নাহিব, আৰম্ভ নোহোৱাৰ আগতে আহিব লগা টিকেট দিব। এতিয়া টিকেট নাপায় আপোনালোকে। 3.5 লাখ টিকেট, মাত্ৰ 30,000 মান টিকেট আছে, কৰি দিব। এটাই মানুহ আৰু বাহিৰৰ টিকেট এইবিলাকত বহুত কষ্ট হয়, বহুত কষ্ট লটাৰী পায়। এতিয়া আপোনাৰ 25 টকা টিকেট কাটিছোঁ চব,
মই 25 টকা টিকেট এটা দিছোঁ 25 টকা টিকেট এই 25 টকা টিকেট 25 টকা টিকেটত 10খানমান খেলা আছে মই আপোনাৰ ভিডিঅ'টোত গম পাব আপুনি কথাখিনি এইকেইখন টিকেট কাটিলেহে আপোনালোকে এনেকুৱা 100 টকা টিকেট এখন পাব যদি এইবিলাক টিকেট নাকাটে 25 টকা 50 টকা টিকেট নাপায় এইখন টিকেট নাপায় যদি এইখন টিকেট কাটিব লাগে আপোনালোকে মই 100-150 লাইন পাতিব লাগিব তেতিয়া এইখন টিকেট পাব গতিকে হাউলিৰ ৰাসৰ মেইন উদ্দেশ্য লটাৰী খেলৰ ওপৰতে আপোনাৰ ইয়াত আপোনাৰ মিনা বজাৰ বা থিয়েটাৰ এইবিলাক নাহে লটাৰী খেলাৰ বিখ্যাত আৰু ইয়াৰ জেনুইন খেলা হয় DCSP বিলাক কমিটিত থাকে ধুনীয়া খেলা হয় 22 তাৰিখ খেলা হ'ব লিগেল খেলা হ'ব আপোনালোকে কাটিব হয় সোনকালে আহক আজি প্ৰথম ৰাসটো জিকিব যদি আজি টিকেট কাটিব হয় আমি আহিছোঁ সেইখিনি কথা ক'লোঁ আপোনালোকে ৰাস চাব আহক হাউলিৰ ৰাস বহুত ধুনীয়া আহক ৰাস্তা কেনে লাগিলে ৰাস্তা বঢ়িয়া লাগছি অঁ তোৰ টিকেট পাইছে নাই টিকেট কাটা নাই তই টিকেট পাইছা টিকেট লাগছি আগে মানে তাতে ভাল লাগছি এইকেইটা পাই কিনে খেলা আছে বহুত কষ্ট আৰু বহুত দিনৰ পৰা আশা কৰিছোঁ টিকেটকেইটাৰ কাৰণে বিশেষকৈ মোক বেলেগ ভালকৈ এইকাৰণে মানে আশা কৰি আছোঁ হাই গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে যদি ভাল পাইছে আপোনালোকে লাইক কমেণ্ট দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন ইউটিউব চেনেল মোৰ পাম ইউটিউব আপোনালোক সহযোগিতা কৰিব মই ভাল ভিডিঅ' দি থাকিম ভাল ঠাইত যাম এইটো মোৰ 2 নম্বৰ ভিডিঅ' এতিয়া এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু এতিয়া ঘৰত যাওঁ দিয়ক ৰাতিও হৈছে 11টা 10:30 বাজিল আমি এতিয়া এই ভৱানীপুৰ পালোঁ আৰু যাই আছোঁ এতিয়া ৰঙিয়াকৈ যাই আছোঁ এতিয়া ধন্যবাদ Kumah masih baru. Keman dia kerja. Maya kau kerja, Maya Zat, Kucok, Nakiat, langsung Nakiat, Arai Hansi, Bapak Atiap. Coba dulu tay. lo sahaja lo ৰাতি হৈছে lo ঘৰে পাম পাম যদি কাৰোবাৰ কাটিবৰ ইচ্ছা আছে এই 2-3 যাব ভাল হ'ব হেঁচা তেলে কাটি আহিলে হ'ল আমি কিবাকৈ দুখন কাটিলোঁ আৰু আজি 25 টকা টিকেট আৰু কি নাই দুখন কাটবা তাতে লটাৰী টিকেট আৰু কি আছিলে ভাগ্য পৰীক্ষাৰে খেলা এতিয়া আমি আহিলোঁ যাই পেলাই যাব ওলাইছোঁ এতিয়া পাইকাৰ গৈছে অলপ চাহ খাই লওঁ গাড়ী চাহ খাই লওঁ